प्रमोद बर'नि सुइजारलेण्ड बिटिआरआव औवानि दालां रायजोफोरा गावसोरनो दालां लुनानै लानांगौ जादों। पानी हले तो जाबाय নোৱাৰি এই ৰাইজে এতিয়া আজি মানে বাহৰ মানে ব্যৱস্থা কৰি দিছে সিহঁতে নিজৰ খৰচা দি মানে বনাইছে কেদিন যাব এই দলংখান বাহৰ দলংখান गावसोरनि स्पिनि धोन खरसा खालामनानै औवानि दालां लुनानै हान्थिनांगौ प्रमोदनि सुइजारलेण्डआव राइजे इटु माने रिपेयरिंग हिसाबै বনোৱাটো হয় গতিকে বাহৰ দলংখন গতিকে এই হিচাপত যদি তেওঁলোকে যদি আলাদা ভিতৰ এখন আনি পেলাই যদি ৰাইজক যদি সামৰি নলয় তেতিয়াহ'লে ৰাইজে কি বুলি ভাবিব কি বুলি চলিব আজি অন্য মিটিঙত ডাঙৰ ডাঙৰ ফাণ্ডবিলাক কথা কৈছিলে সেইবিলাকো মানে হোৱা দেখা পোৱা নাই আমি কি কাৰণত प्रमोद बर'नि नखर जिल्लायाव रायजोफोरा हान्थिनो थाखाय लुनानै लानांगौ जादों औवानि दालां হয় ঘূৰি আপোনাক মই আমি ৰাইজে ডাঙৰ দীঘল কৰিলোঁ গতিকে আলাদা ভিতৰত এই দামৰখন যদি এনেকুৱা বেকাৰ হৈ থাকে সমূহ ৰাইজে আপোনাক যোগদান নিদিব सावगारियाव नुनाय नैबे जायगाया बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमोद बर'नि नखर जिल्ला तामुलपुरनि बिटिसिनि 30 नं गरेश्वर बियाबनि बेन्दोंआव थानाय बरकुसला गामिया हान्था मेलानि थाखाय औवानि दालां लुनानै लानांदों একবাৰ বৰষুণ দিলে মানে ইফালে যাব নোৱাৰা হয় আৰু এইখন দলংটো মানে ভাঙিয়ে যায় থাকে আৰু এইখন পুৰা মানে মেইন ৰাস্তা এইটো আমাৰ এইটো মানে এইখন ৰাস্তা পুৰা তামুলপুৰ আপটো ইফালে গুৱাহাটীও যাব পাৰে এইটো পুৰা জৰুৰী ৰাস্তা এইটো একদম ৰাইজৰ কাৰণে আমাৰ অকল মাত্ৰ বৰকুচলাৰ কাৰণে নহয় এই পুৰা সাৰা সাইডৰ ৰাইজৰ কাৰণে এইখন মানে ৰাস্তাৰ দলংটো হ'ব লাগে আমি ভাবিছিলোঁ কিন্তু এই সিসি ব্লকটো নহলিও এইখন দলংটোহে কৰিব লাগিছিল আমাৰ কাৰণে কিন্তু ৰাস্তাটো দলং হোৱা নাই দলংহে হ'ব লাগিছিল এইটো মানে আৰসিসি দলং মানে যিটো নকৰাকে মানে খালি এই সিসি ব্লকটো দি থৈ দিছে সিসি ব্লকটো দি থলে কি হ'ব আমাৰ এই যদি ব্ৰিজখন নাই দলংখন নাই তেতিয়া আমি কোহাই পাৰ হ'ম ইফালে কিমান মানে দুনিয়াৰ মানুহটো আহে ছাত্ৰ ছাত্ৰীবিলাক আহে স্কুলত যাবৰ কাৰণে তেতিয়া মানে যাব নোৱাৰে তেতিয়া আমি কি কৰিব লগা হয় চাইফালে থাকবা নোৱাৰো চলিবিলাক তেতিয়া আমি সাইকেলটো পাৰ কৰি দিব লগা হয় আৰু ইফালে বাইক আহিলেও বাইকবিলাক আমি ঠেলি দিব লগা হয় আৰু ইফালে বেটাৰী গাড়ী আহে সি তেওঁলোককো আমি ঠেলি দিব লগা হয় এই ৰাস্তাত ইফালে পানী হয় এই ৰাস্তাত তাৰমানে পানী হ'লে যাব নোৱাৰে দলংখনদিতো নৰিয়ে যাবা এতিয়া আমি মেৰামতি কৰাৰ কাৰণেহে আজি আমি নিজৰ ৰাইজৰ পইচাই দি আমি খৰচা কৰি পেলাই এইটো দলংটো বনাইছোঁ